বিহু বুলি আহিলোঁ মাহঁতৰ ঘৰলৈ। জীজুৱাইক দিলে পিঠা লাড়ুৰে চাহ আৰু এইফালে চব ৰান্ধাৰ যোগাৰ। এইফালে পাপাই ৰান্ধি আছে খৰিত, মায়ে যোগাৰ পাতি কৰি দি আছে। এইফালে প্ৰথমতে বনাইছে ছাগলীৰ মাংস আৰু এয়া হ'ল আমাৰ নতুন মেম্বাৰ ৰক্সি। বহুত মৰমীয়াল হয় কুকুৰটো, বহুত বাচ্চা আছে হা, 2 মাহ কমপ্লিট কৰাই নাই, বাচ্চা আছে পূৰা। আৰু এইফালে আমাৰ পাপাই পূৰা ৰান্ধাত বিজি আৰু ৰান্ধি আছে। মায়ে ধুনীয়াকৈ এটা এটাকৈ যোগাৰ কৰি দি আছে। এয়া ছাগলীৰ মাংস হ'বলৈ হ'লে আৰু অকণমান বাকী মাজত। এইফালে চাওকচোন ৰক্সি পূৰা ঠাণ্ডাতে ইমান ধুনীয়াকৈ সামুদি আছে। মাংস হোৱাৰ পিছতহে মোৰ কলিজাজনী হেনো মাংস খাই লৈ উঠি বিন্দাছ নাচি আছে তাই। এইফালে বনাইছে চিলি চিকেন, ভাজি থৈছে আৰু কাৰণ আমি ভাজত খাবৰ কাৰণে। আৰু এইবাৰ বনাব গাহৰি মাংস, কাৰণ জোৱাই ডিমাণ্ড কৰিছিল যে মই পাপা গাহৰি মাংস খাম, বিহু বুলি ক'লে মোক কিন্তু গাহৰি মাংস বনাই খুৱাব লাগিব। কাৰণ আমাৰ পাপাই ন বহুত ধুনীয়া গাহৰি মাংস বনায়, কি ক'ম আৰু মানে এবাৰ যদি কোনোবা খাই ন ক'ব লাগিব যে বিৰাট টেষ্টি হয়। চ' চাই থাককচোন কেনেকৈ বনায়। এয়া গাহৰি মাংস বনোৱা হ'লে আৰু অকণমান বাকী আছে। চ' এতিয়া বনোৱা হৈ গ'ল। এয়া গাহৰি মাংস, এয়া ছাগলীৰ মাংস আৰু এয়া চিলি চিকেন। চ' এতিয়া আমি আটাইয়ে একেলগে বহি পিনে ভাইটিয়ে ফিল্ম লগাই দিছে টিভিত। চ' এতিয়া চাই অকণমান খাম আমি। এনেকৈয়ে আমি এনজয় কৰিছোঁ সকলোৱে। এয়া সকলো হৈ যোৱাৰ পিছত পাপাই এয়া গাহৰি মাংস পুৰি আছে ষ্টিকত দি। চাওকচোন, এইটো কিন্তু মই খাবলৈ বহুত ভাল পাওঁ দেই, এনেকৈ পুৰা মাংস খাই। চ' এইফালে পাপাই পূৰা ৰেডি কৰি আছে, পুৰিও আছে মাজে মাজে এনেকৈ। এতিয়া দীপে কৈছে কি অকণমান ময়ো আপোনাক হেল্প কৰি দিওঁ। চ' দীপেও একেলগে পাপাৰ লগত বহি পিনে অকণমান এয়া মাংস পুৰাত বিজি দুয়োজনে। আৰু আমি হোৱাৰ পিছত ফটো উঠাতেই বিজি আমি। আৰু এয়া গাহৰি মাংস হৈ গ'ল। এতিয়া এয়া হ'ল ব্ৰইলাৰৰ মাংস। চ' এতিয়া ব্ৰইলাৰ মাংস পুৰিব। চ' এয়া আমাৰ হৈ গ'ল বুঢ়া মাংস খাবৰ কাৰণে ৰেডি। চ' আপোনালোকৰ বিহু কেনেকুৱা গ'ল বাৰু জনাবচোন মোক। এয়া মই মাহঁতৰ ঘৰত বিহু এনেকৈয়ে পালন কৰিলোঁ আৰু চবেই সকলোৱে একেলগে লগালগিকৈ অকণমান ফূৰ্তিও কৰিলোঁ, বহুত ভাল লাগিল বিহু।